हेलो गाइस কি খবৰ আহক আজি ৰঙলাওৰ ভিতৰত গাহৰি ভাপত দি খাও মই এফালে লৈ লৈছো কুমলীয়া ৰঙলাও আৰু এটো সমানকে এটা কাটি লৈ মাজৰ গুটি এৰুৱাই পেলাইনি ভাল কৰি সফা কৰি লম আৰু এয়া চাও গুটি গুছাই ললো আৰু এফালে ললো গাহৰি মাংসখিনি ধুই লৈছো এইখিনি তেতিয়া ভালদৰে মা মছলা হানি ধুনিয়াকে গ্ৰেভি কৰি লম তাৰ পাছত ৰঙলাওৰ ভিতৰত ভৰাই ভাপত দি খাম ভিডিওটো হেকলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়া দি দিছো নিমখ পিয়াজ নহৰু পেষ্ট নিমখ নিজৰ সোৱাদ অনুসৰি দি দিব আৰু ইয়াতে দি দিম ইটা মই দুটা উলকবি কাটি দিম ইয়াতে দিম কেঁচা জলকীয়া ঠাণ্ডা দিনত এতিয়া জুই যদি থাকে তেতিয়া হলো জুই এঙেঠাত বহাই দিলেও হ'ব আৰু মোৰ যেহেতু জুই ধৰিবলে সুবিধা নাই হেতু কাৰণে মই গেছত বহাই দিম ইয়াতে গোটা নহৰু দুফাল কৰি ফালি দিছো আৰু ইয়াতে অকমান আদা কাটি দিম আপোনালোকে এনেদৰে বনাই খাই চালে গম পাব কিমান সোৱাদ লাগে জাৰটোতো এতিয়া ঠাণ্ডা দিনত জুই ফুৱাবৰ কাৰণে ব্যৱস্থা আছে জুইৰ ওচৰত বহি খাবৰ কাৰণে বহুত সোৱাদ লগা এটা ৰেচিপি হয় আৰু ইয়াতে এতিয়া মিঠাতেল অলপ দি দিম মিঠাতেল দি গুটিখিনি ভালদৰে মাখি লম আৰু ইয়াতে এতিয়া মই নেমু চেপি দিম এতিয়া এইখিনি নেমুখিনি চেপি হৈ গল ভালদৰে গুটিখিনি মাখি লম যাতে মছলাখিনি ভালদৰে মাংসৰ ভিতৰত সোমাই যায় আৰু এতিয়া ৰঙলাওৰ ভিতৰত গুটিখিনি ভৰাই দিম ভাপত দি খাবৰ কাৰণে আসলতে বেছি চৰ্বি মাংস হলে বেছি ভাল হয় কাৰণ পটককৈ সিজি যায় এইখিনি ভালদৰে ভৰাই লম গুটিখিনি ভৰাই লৈ ঢাক মাৰি দিম এইখিনি ঢাকি দিলো আৰু এতিয়া চাৰিফালে আটাই দি মেৰিয়াই লৈছো যাতে ভাপটো ওলাই না যায় বাহিৰলৈ পেনখনত পানী দি প্লাইনি পানীখিনি উতলাই বহাই দিছো এইখিনি এতিয়া ভাপতে সিজি যাব এতিয়া চাওক ধুনিয়াকে সিজি গল এতিয়া আপোনালোকক খুলি দেখুৱাম দেখিছেনে আটাখিনি কিমান ধুনিয়াকে ঢিলা হৈ গৈছে লাউটো সিজি গৈছে বাহিৰৰ ফালৰ পৰা এয়া চাওক মাংসখিনি সিজি গল আৰু এতিয়ালৈ এৰিছো নেক্সট ভিডিঅত লগ পাম বাই বাই